স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আমি এইটোতো জানো যে এই সংসাৰখন এখন মায়া আৰু এই মায়াৰ সংসাৰৰ পৰা এদিন নহয় এদিন আমি সকলোৱে যাব লাগিব কোনো এই সংসাৰৰ পৰা আগতে যাব আৰু কোনো পিছত বাস্তৱত আমি সকলো এখন চলন্ত ট্ৰেইনৰ যাত্ৰী কোনো এই ট্ৰেইনৰ পৰা আগতে নামিব আৰু কোনোবা পিছত কিন্তু অনেকে গন্তব্যস্থান পোৱাৰ আগতেই এই ট্ৰেইনৰ পৰা নামি যায় আৰু সেইসকল এই লোক আৰু পৰলোকৰ মাজৰ এটি লোকৰ মাজত আবদ্ধ হৈ ৰয় আৰু ইয়াকেই প্ৰেত ইউনি বোলা হয় এই লোকত সেই আত্মা তেতিয়ালৈকে থাকে যেতিয়ালৈকে তাৰ নিৰ্ধাৰিত আয়ুস সম্পূৰ্ণ নহয় সেয়েহে আজি ভিডিঅ'টিত আপোনালোকে জানিবলৈ পাব যে মৃত্যুৰ 1 ঘণ্টাৰ পিছত জীৱাত্মাই এই 4টা বস্তু অনুভৱ কৰে গতিকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ ভিডিঅ'টি শেষলৈকে নিশ্চয় চাব লগতে চেনেলটিক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেন্ট বক্সত হৰ হৰ মহাদেৱ আৰু জয় শ্ৰীকৃষ্ণ লিখি ভিডিঅ'টিত এটা লাইক কৰি দিব তেন্তে আহক ভিডিঅ'টি আৰম্ভ কৰো নাম্বাৰ 1 অচেতন অৱস্থা আত্মা শৰীৰৰ পৰা ওলাই কিছুক্ষণ অচেতন অৱস্থাত থাকে যিদৰে কঠোৰ পৰিশ্ৰম কৰি অহাৰ পিছত মানুহ গভীৰ নিদ্ৰালৈ গুচি যায় কিন্তু কিছু সময় পিছতেই সি অচেতনৰ পৰা সচেতন হৈ পৰে অৰ্থাৎ তাৰ জ্ঞান ঘূৰি আহে আচলতে ইমান কষ্টত দেহ ত্যাগ কৰাৰ ফলত তাৰ জ্ঞান শূন্য হৈ পৰে কিন্তু কিছু ক্ষণ পিছতেই জ্ঞান ঘূৰি হোৱাৰ পিছত সি আকৌ উঠি বহি পৰে নাম্বাৰ 2 সামান্য ব্যৱহাৰ শৰীৰৰ পৰা জীৱাত্মা বাহিৰ হৈ যোৱাৰ সময়ত সি বুজিবই নোৱাৰে যে তাৰ মৃত্যু হৈ গৈছে সি তেনেদৰে ব্যৱহাৰ কৰে যেতিয়া সি জীৱিত থকাৰ অৱস্থাত কৰিছিল সেইবাবে অকাল মৃত্যু হৈ গ'লে আত্মা সেই ঠাইতেই কিছুদিন ৰৈ যায় নাম্বাৰ 3 অজানা ভয় শৰীৰৰ পৰা আত্মা বাহিৰ ওলাই নিজৰ প্ৰিয়জনৰ কাষলৈ বাৰে বাৰে যাব খোজে প্ৰিয়জনক তাৰ মনৰ কথা ক'ব খোজে কিন্তু কোনোৱেই একো শুনা নাপায় সকলোকে এৰি থৈ যাব লাগিব ভাবি আত্মাই বহুত দুখী হৈ পৰে সি ক'লৈ যাব তাৰ প্ৰিয়জনক এৰি সি ক'ত গৈ থাকিব এইবোৰ ভাবিয়েই তাৰ মনত এক অজানা ভয় সৃষ্টি হয় কিন্তু তাৰ দুখৰ কথা কোনোৱেই শুনা নাপায় কাৰণ মানুহে কেৱল ভৌতিক ধ্বনিকহে শুনা পায় নাম্বাৰ 4 দুখী হৈ পৰে মৃত্যুৰ পিছত আত্মাই তাৰ প্ৰিয়জনক কন্দা দেখি বহুত দুখী হৈ পৰে আৰু এইবোৰ দেখি সি নিজেও দুখত কাতৰ হৈ কান্দিবলৈ ধৰে কিন্তু তেতিয়ালৈকে তাৰ হাতত আৰু একোৱেই নাথাকে সি নিথৰুৱা হৈ জীৱনত কৰা কৰ্মৰ কথা ভাবি দুখী হৈ থাকে তেতিয়া যমৰাজৰ দূতে কয় ব'লা এতিয়া তোমাৰ যোৱাৰ সময় হৈ গৈছে আৰু তাৰ কৰ্মৰ অনুসৰি জমপুৰী মাৰ্গে তাক লৈ যোৱা হয় বন্ধু বান্ধৱীসকল জমপুৰীলৈ যোৱাৰ 3টা ৰাস্তা আছে যোনে যি ধৰণৰ কৰ্ম কৰিছে তাক সেই মাৰ্গেৰেই জমপুৰীলৈ লৈ যোৱা হয় গতিকে বন্ধু বান্ধৱীসকল গৰুড পুৰাণৰ অনুসৰি মৃত্যুৰ পিছত আমাৰ সৈতেও ঠিক এনেকুৱাই হ'ব যদিহে আমি ভক্তি নকৰোঁ ধন্যবাদ।